বন্ধুসকল আসাম টেকনিক্যাল হেল্পলাইন আপোনালোকক স্বাগতম জনাই নতুন ভিডিঅ'লৈ আহিলে যিসকলৰ জব কাৰ্ড আছে সেইসকলে পাব 20000 কৈ টকা কোনসকলে এই 20000 কৈ টকা পাব জব কাৰ্ড থকা কোনসকলে এই 20000 কৈ টকা পাব এটা ক্লিপ ভিডিঅ' আপলোড কৰি দি আছো আপোনালোকে ভিডিঅ'টো চাই গম পাব যে কোনসকলে এই 20000 কৈ টকা পাব আপুনিও এই 20000 টকা পাব পাৰে আৰু যিসকলে মোৰ চেনেলত নতুন ভিজিট কৰিছে সেইসকলক মই অনুৰোধ কৰি কৈ আছো মোৰ চেনেলখন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু যিসকলে অলৰেডি সাবস্ক্ৰাইব কৰিছে সেইসকলক মই বহুত ধন্যবাদ জনাইছো মোৰ লগত থাকিবলৈ এতিয়া ভিডিঅ'টো চাই লওক সৰকাৰি ঘৰ পোৱাসকলৰ বাবে এক সুখবৰ আপুনিও 2022 বৰ্ষৰ সৰকাৰি ঘৰৰ হিতাধিকাৰী নেকি তেন্তে আপোনাৰ বাবে এই প্ৰতিবেদন কিয়নো আপোনাৰ বাবে আছে এক সুখবৰ কিন্তু কি এই সুখবৰ জানিবলৈ চাওক সম্পূৰ্ণ প্ৰতিবেদন প্ৰধানমন্ত্ৰী আৱাস যোজনা লাভ কৰা ব্যক্তিসকলে পাব 20000 কৈ টকা কেৱল মাত্ৰ আবেদন কৰিলেই পাব এই টকা আপুনি যদি পূৰ্বতে 1,30,000 টকা পাইছে তেন্তে এতিয়া পাব উপৰঞ্চি 20000 টকা কেনেকৈ আবেদন কৰিব লাগিব আৰু কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব চাওক আমাৰ আজিৰ এই প্ৰতিবেদনত প্ৰধানমন্ত্ৰী আৱাস যোজনা লাভ কৰা ব্যক্তিসকলে পাব 20000 টকা আবেদন কৰিলেই পাব টকাখিনি বহু হিতাধিকাৰীয়ে ইতিমধ্যে লাভ কৰিছে এই ধন সৰকাৰি ঘৰৰ দ্বিতীয় কিস্তি সোমোৱাৰ পিছত পাব এই টকা থাকিব লাগিব জব কাৰ্ড বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড যোগাযোগ কৰিব লাগিব জিআৰএছ অথবা পঞ্চায়ত সভাপতিৰ সৈতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল অৰ্থাৎ জব কাৰ্ড থকা পৰিয়ালে লাভ কৰিব এই সুবিধা আপুনি যদি এতিয়ালৈকে আবেদন কৰা নাই তেন্তে যোগাযোগ কৰক পঞ্চায়ত সচিব অথবা সভাপতিৰ সৈতে প্ৰতিবেদনটো যদি ভাল লাগিছে তেন্তে এটা লাইক কৰি আৰু এটা শ্বেয়াৰ কৰি সকলোকে অৱগত কৰি দিব সৰকাৰি ঘৰ পোৱাসকলৰ বাবে এক সুখবৰ আপুনিও 2022 বৰ্ষৰ সৰকাৰি ঘৰৰ হিতাধিকাৰী নেকি তেন্তে আপোনাৰ বাবে এই প্ৰতিবেদন কিয়নো আপোনাৰ বাবে আছে এক সুখবৰ কিন্তু কি এই সুখবৰ জানিবলৈ চাওক সম্পূৰ্ণ প্ৰতিবেদন প্ৰধানমন্ত্ৰী আৱাস যোজনা লাভ কৰা ব্যক্তিসকলে পাব 20000 কৈ টকা কেৱল মাত্ৰ আবেদন কৰিলেই পাব এই টকা আপুনি যদি পূৰ্বতে 1,30,000 টকা পাইছে তেন্তে এতিয়া পাব উপৰঞ্চি 20000 টকা কেনেকৈ আবেদন কৰিব লাগিব আৰু কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব চাওক আমাৰ আজিৰ এই প্ৰতিবেদনত প্ৰধানমন্ত্ৰী আৱাস যোজনা লাভ কৰা ব্যক্তিসকলে পাব 20000 টকা আবেদন কৰিলেই পাব টকাখিনি বহু হিতাধিকাৰীয়ে ইতিমধ্যে লাভ কৰিছে এই ধন সৰকাৰি ঘৰৰ দ্বিতীয় কিস্তি সোমোৱাৰ পিছত পাব এই টকা থাকিব লাগিব জব কাৰ্ড বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড যোগাযোগ কৰিব লাগিব জিআৰএছ অথবা পঞ্চায়ত সভাপতিৰ সৈতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল অৰ্থাৎ জব কাৰ্ড থকা পৰিয়ালে লাভ কৰিব এই সুবিধা আপুনি যদি এতিয়ালৈকে আবেদন কৰা নাই তেন্তে যোগাযোগ কৰক পঞ্চায়ত সচিব অথবা সভাপতিৰ সৈতে প্ৰতিবেদনটো যদি ভাল লাগিছে তেন্তে এটা লাইক কৰি আৰু এটা শ্বেয়াৰ কৰি সকলোকে অৱগত কৰি দিব ডিজিটেল ডেস্ক টাইমছ ইণ্ডিয়া 24